টেঙা খাই বাৰু কোনে ভাল নাপায় কওকচোন। টেঙা বুলি ক'লে জিভাৰ পানী আগতে বঢ়াই, ল'ৰাই হওক বা ছোৱালী হওক, টেঙাটো মেইন দেই। তো আজি আমি খাবলৈ ওলাইছোঁ কমলা টেঙা। কমলা টেঙা নিমখ জলকীয়া সানি খাই ইমান টেষ্ট লাগে, বাকীবোৰ টেঙাৰ নিচিনাই। ঠাণ্ডাত কমলা টেঙা কুটি খোৱাৰ জুতিটোৱে বেলেগ। চ' মই কমলা টেঙা খাবলৈ ওলাইছোঁ। এয়া জলকীয়া কাটি লৈছোঁ, কমলাৰ কিছু কাটি লৈছোঁ অলপ সৰু সৰু কৰি, যেতিয়া নিমখবোৰ ভিতৰলৈকে সোমাই যায়। এয়া মই লৈছোঁ কেটছৰ ব্লেকছত নিমখ। ক'লা নিমখৰ লগত খাই বেছি ভাল লাগে, সেইকাৰণে মই ইয়াত ক'লা নিমখ কেঁচা জলকীয়া দি লৈছোঁ। ৱাও, তামাম টেষ্টি। মোৰ কিন্তু দেখিয়ে জিভাৰ পানী পৰি গৈছে দেই। চাওকচোন কি ধুনীয়া। ৱাও।